हेलो दोस्तों, मैं आज बात करूंगा इंटरनेट की कुछ अनोखे वेबसाइट के बारे में। तो आइए देखते हैं। আমি সকলোৱে ইণ্টাৰনেট ইউজ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ এনেকুৱা কিছুমান পেজ আৰু ৱেবছাইট আছে যিয়ে আমাক আচৰিত কৰি তুলিব। তেনেহ'লে আহকচোন চাওঁ কি কি এই পেজ আৰু ৱেবছাইটকেইটা। প্ৰথমে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটোত গৈ পেলাই pointer.com বুলি টাইপ কৰিব লাগিব। মই ইয়াত খালি অকল পইণ্টাৰ মাৰিছোঁ। তাৰপিছত গো কৰি দিয়াৰ পিছত ইয়াত এটা আপোনাৰ অপশ্যন দেখা পাব pointer.com। তাত গৈ পেলাই আপুনি ক্লিক কৰাৰ লগে লগে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এখন ব্লেক স্ক্ৰীণ আহি গৈছে। ব্লেক স্ক্ৰীণখন মই ইয়াত টাচ কৰিলোঁ। টাচ কৰাৰ লগে দেখিছে তাত এখন ফটোৱে আঙুলিটো দি টাচ কৰা হৈ আছে। আপুনি য'তে টাচ কৰিব বিচাৰে ত'তে টাচ কৰিব আঙুলি দি। তাত দেখিব ছবিখনত আকৌ এজন মানুহে টাচ কৰি আছে আঙুলি দি। মই ইয়াত টাচ কৰিলোঁ, দেখিছে তাত এটা আঙুলি টাচ কৰিছে। এনেকৈ পেলাই আপোনালোকে নিজৰ ফ্ৰেণ্ডসকলৰ লগত ধেমালি কৰিব পাৰিব। এতিয়া আহিছোঁ ছেকেণ্ড ৱেবছাইটটোলৈ। তো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব গুগল আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ। তো গো কৰি দিয়াৰ পিছত ইয়াত এটা পেজ অ'পেন হ'ব। পেজটো আপোনালোকে বিচাৰিব লাগিব। তলত গৈ আপোনালোকে বহুত তলত যাব লাগিব। দেখুৱাই আছোঁ। ইয়াতে আপোনালোকে দেখিব আছে গুগল আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ। তাত ক্লিক কৰাৰ লগে লগে এটা ক্ৰ'মৰ যিটো লগ'টো আহিব, তাত ঘূৰিবলৈ আৰম্ভ কৰিব লগ'টো। অট'মেটিকলি আপোনালোকে দেখিছে গুগলৰ যিটো টাইপিঙৰ যিটো অপশ্যন থাকে তাত সেইটো সম্পূৰ্ণ বেলেগ পৰিৱৰ্তন হৈ গৈছে। পানীলৈ পৰিৱৰ্তন হৈ গ'ল। ইয়াত চাৰ্ক দেখিব পাইছে আৰু বিভিন্ন কাষৰ যিটো অপশ্যনটো টিপি দিলে আৰু চিম্বলটো দেখিছে তাত টিপি দিয়াৰ লগে লগে গীটাৰলৈ পৰিৱৰ্তন হ'ব। গীটাৰ বজাব পাৰিব। মই আকৌ টাচ কৰি দিছোঁ। এতিয়া দেখিব এটা অন্য এটা গেম আহিলে। ইয়াত গেম এটা আহিছে। ইয়াত গেমটো দেখিছে মই খেলি আছোঁ। তেনেকৈ বহুত ধৰণৰ অপশ্যন আছে ইয়াত। এতিয়া দেখিব পাইছে যিটো গুগল লগ'টো আছিল, লগ'টো সলনি হৈ পেলাই ইয়াত বোলে স্নেকৰ যিটো গেম আছে স্নেক গেমটো হৈ গ'ল। যিটো গুগলৰ যিটো লগ'টো আছিলে লগ'টো চেঞ্জ হৈ গৈছে। তেনেকৈ ধৰণৰ বহুত অপশ্যন আছে ইয়াত। আপোনালোকে অন্য এটা ৱেবছাইট টাইপ কৰক গুগল গ্ৰেভিটি টাইপ কৰাৰ লগে লগে আপোনালোকে এটা পেজ অ'পেন হ'ব। পেজটো প্ৰথম যিটো আপোনালোকে দেখিব পাইছে তাত অ'কে কৰি দিয়াৰ লগে লগে এটা গুগলৰ যিটো আছিলে আপোনাৰ ইয়াত ইউটিউব নিউজ ইমেজ সকলোবোৰ ইয়াত ভাঙি টুকুৰা দি দিছে। আৰু ইয়াত প্ৰত্যেকটো আপোনাৰ যিটো গুগলৰ যিটো লগ'টো দেখিব পাইছে লগ'টো আপুনি টাচ কৰক। টাচ কৰাৰ লগে লগে আপুনি বিভিন্ন ধৰণৰ ড্ৰপ দিব পাৰিব। এইবিলাক বিভিন্ন ধৰণৰ আপুনি যেনেকৈ বিচাৰে তেনেকৈ কৰিব পাৰিব, লৰাব পাৰিব, সকলোবোৰ কৰিব পাৰিব ইয়াত এই ৱেবছাইট। মই এতিয়া ইয়াত অন্য এটা ৱেবছাইট টাইপ কৰিছোঁ। ইয়াত টাইপ কৰক গুগল মিৰৰ। গুগল মিৰৰ পৰা আপোনাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰাৰ লগে লগে দেখিব পাইছে গুগলৰ যিটো লগ'টো আছে সম্পূৰ্ণ উল্টা হৈ গ'ল। প্ৰত্যেকটো বস্তু ইয়াত উল্টা দেখিব পাইছে, সম্পূৰ্ণ বদলি হৈ গ'ল। ইয়াতে আপোনালোকৰ অন্য এটা মই ইয়াত টিক্স দেখুৱাব বিচাৰিছোঁ। আপোনালোকৰ মোবাইলটো যদি অফলাইন থাকে বা কোনো ধৰণৰ মোবাইলত ডাটা নাথাকে তেনেহ'লে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটোত যিকোনো ৱেবছাইট বা যিকোনো এটা টাইপ কৰিলে আপোনালোকে দেখাব পাব যে ইয়াত এটা ডাইন'ছৰ এটা চিম্বল দেখা পায়। আচলতে ডাইন'ছৰ চিম্বলটোৰ কাম কি, কি কৰে প্ৰায়খিনি গম নাপায়। তো আপোনালোকক মই দেখুৱাম যে ইয়াৰ কামটো কি। আচলতে আপুনি এই ডাইন'ছৰটো যদি এবাৰ যদি টাচ কৰে তেতিয়া দেখিব পাইছে মই ইয়াত তো আপোনালোকে ইয়াত দেখিব পাইছে ইয়াত মই টাচ কৰিলোঁ এবাৰ। টাচ কৰাৰ লগে লগে এইটো অট'মেটিকলি এটা গেমলৈ পৰিৱৰ্তন হৈ যাব। এইটো দেখিব পাইছে মই গেম খেলি আছোঁ বৰ্তমান। তো দেখিব পাইছে গেম এটা সম্পূৰ্ণ গেমলৈ পৰিৱৰ্তন হৈ গৈছে। তো এনেকৈ আপোনালোকে আজৰি টাইমত এনেকৈ আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটো লৈ পেলাই আপোনালোকে বিভিন্ন ধৰণৰ মনোৰঞ্জন কাম কৰিব পাৰিব। আৰু এইখিনি আছিলে ইণ্টাৰনেটৰ আচৰিত ৱেবছাইট আৰু পেজ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল ডিস্কভাৰ আছাম আৰু বেল আইকনটো বজাই দিয়ক।